আজি আমি আলোচনা কৰিম অসম ইতিহাস আৰু ভূগোলৰ পৰাই কিছুমান কমন প্ৰশ্ন উত্তৰ যিবিলাক প্ৰশ্ন উত্তৰ আগতে বিভিন্ন পৰীক্ষাত আহিছিল। গতিকে ভিডিঅ'টি স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব। আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? এনচাৰ: তৰুণৰাম ফুকন। কোনজন ৰজা ভঙনীয়া ৰজা নামেৰে পৰিচিত? এনচাৰ: চুৰামফা। (1828) চনত অসমৰ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমবাৰৰ বিদ্ৰোহ কৰাৰ নায়ক কোন আছিল? এনচাৰ: গোমধৰ কোঁৱৰ। দেশত স্বাধীনতা সংগ্ৰামৰ সৈতে সংগতি ৰাখি অসমত মিত্ৰবাহিনী গঠন কৰা মহিলাগৰাকীৰ নাম কি? এনচাৰ: পুষ্পলতা দাস। 1947 চনত কোনখন জিলা অসমৰ পৰা আঁতৰাই পাকিস্তানত সংযোগ কৰা হৈছিল? এনচাৰ: চিলেট। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? এনচাৰ: লক্ষ্মীনাথ বেজবৰুৱা। শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ পিছতে কোনে নেতৃত্ব দিছিল? এনচাৰ: ৰাজমন্ত্ৰী অতনু বুঢ়াগোহাঁইয়ে। অসমৰ কিমান শতাংশ অঞ্চলত বনাঞ্চল আছে? উত্তৰ: 33.21% অসমত অঞ্চলত বনাঞ্চল আছে। কিমান চনত অসমৰ ৰাজধানী দিছপুৰত প্ৰতিষ্ঠা কৰা হৈছিল? 1973 চনত অসমৰ ৰাজধানী দিছপুৰত প্ৰতিষ্ঠা কৰা হৈছিল। উজনি অসমত প্ৰথমে চাহ বাগিচা কোনে স্থাপন কৰিছিল? মণিৰাম দেৱানে অসমত প্ৰথমে চাহ বাগিচা স্থাপন কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি? ফুলগুৰি ধাৱা ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো কৃষক বিদ্ৰোহ আছিল। কাক দিহিঙীয়া ৰজা বুলি জনা যায়? চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। « 1857 চনৰ বিদ্ৰোহত গুৰি ধৰোঁতা কোন আছিল? মণিৰাম দেৱান 1857 চনত বিদ্ৰোহৰ গুৰি ধৰোঁতা আছিল। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ: মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল? এনচাৰ: বৰদোৱা শংকৰদেৱে প্ৰথমে সত্ৰ স্থাপন কৰিছিল। অসমৰ কোনখন নগৰত প্ৰতি বছৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? এনচাৰ: গুৱাহাটীত প্ৰতি বছৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়। সূৰ্য পাহাৰ ক'ত অৱস্থিত? এনচাৰ: গোৱালপাৰাত সূৰ্য পাহাৰ অৱস্থিত। অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? এনচাৰ: বিষ্ণু প্ৰসাদ ৰাভা। আজান পীৰৰ দৰগাহ অসমৰ কোন ঠাইত অৱস্থিত? এনচাৰ: সৰাগুৰি চাপৰি শিৱসাগৰ। অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? এনচাৰ: মাজুলীত।
কাক গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি কোৱা হয়? এনচাৰ: প্ৰতিমা বৰুৱা পাণ্ডেক লোকগীতৰ ৰাণী বুলি কোৱা হয়। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জন্মদাতা হিচাপে কাক গণ্য কৰা হয়? এনচাৰ: অচ্যুত লহকৰক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা হিচাপে গণ্য কৰা হয়। মহাভাৰত আৰু ৰামায়ণত প্ৰাচীন অসমক কি নামে জনা যায়? এনচাৰ: প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰক কোনে হত্যা কৰিছিল? এনচাৰ: শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল। কোনে গুৱাহাটী দীঘলী পুখুৰী খন্দুৱাইছিল? এনচাৰ: ভগদত্তই গুৱাহাটী দীঘলী পুখুৰী খন্দুৱাইছিল। ভগদত্তক কোনে হত্যা কৰিছিল? এনচাৰ: অৰ্জুনেই ভগদত্তক হত্যা কৰিছিল। অসুৰ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ: মৰীচি অসুৰ সাম্ৰাজ্যই প্ৰতিষ্ঠা কৰিছিল। অসমৰ প্ৰথম ঐতিহাসিক বংশ কি আছিল? এনচাৰ: বৰ্মন বংশ অসমৰ প্ৰথম ঐতিহাসিক বংশ আছিল। কুমাৰ ৰজা বুলি কাক কোৱা হয়? এনচাৰ: ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয়। চীনা পৰিব্ৰাজক হিউম-চাঙে প্ৰথমবাৰৰ বাবে অসমত কেতিয়া আহিছিল? এনচাৰ: 640 খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হিউম-চাঙে প্ৰথমবাৰৰ বাবে অসমত আহিছিল। ভাস্কৰ বৰ্মনে অসমৰ কোন অঞ্চলত ৰাজত্ব কৰিছিল? এনচাৰ: কামৰূপত ভাস্কৰ বৰ্মনে অসমৰ অঞ্চলত ৰাজত্ব কৰিছিল। কোনজন ৰজাই তেজপুৰৰ হৰজোৰা পুখুৰী খন্দুৱাইছিল? এনচাৰ: হৰজোৰা বৰ্মন তেজপুৰৰ হৰজোৰা পুখুৰী খন্দুৱাইছিল। শালস্তম্ভ বংশৰ কোনজন ৰজাক বীৰবাহু বুলি জনা যায়? এনচাৰ: জয়মালা বৰ্মনক বীৰবাহু বুলি জনা যায়। শালস্তম্ভ বংশৰ কোনজন ৰজাই শালস্তম্ভ উপাধি গ্ৰহণ কৰিছিল? এনচাৰ: অৱন্তী বৰ্মন শালস্তম্ভ উপাধি গ্ৰহণ কৰিছিল। বক্তিয়াৰ খিলজী আক্ৰমণৰ সময়ত অসমৰ শাসক কোন আছিল? এনচাৰ: পৃথু আছিল অসমৰ শাসক। বখতিয়াৰ খিলজী কেতিয়া অসম আক্ৰমণ কৰিছিল? এনচাৰ: 1206 চনত অসম আক্ৰমণ কৰিছিল। নিয়মিত প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।